Hi, my name is Sanwar Mundol. Welcome to my YouTube channel, The Sanwar Vlogs. এতিয়া আছো মই অবেয়াপুৰী ৰাজবাৰী। ইতিমধ্যে সকলোৱে জানো যে অসমৰ জুবিন গাৰ্গ ছিংগাৰ আৰু আমাৰ অসমবাসীসকলৰ মাজত নাই। সেইকাৰণে এই অবেয়াপুৰী ঠাইৰ আৰু বিভিন্ন প্ৰান্তৰ সমাজৰ গাঁওবাসীসকলে আহি এতিয়া একগোট হৈ তেওঁৰ ধ্যান কৰিব আৰু মনে প্ৰাণে প্ৰাৰ্থনা কৰিব যাতে তেওঁৰ আত্মাকণ শান্তি পায়। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক মামাক মই এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া দেখা গৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বডিখনৰ বাবে ইমান যে ছিকিউৰিটি ফেচিলিটি তেতিয়াতো নাছিল ছিকিউৰিটি। সেই সময়ত তেওঁৰ লগত ছিকিউৰিটি থাকিলেহেঁতেন তেনেহ'লে এনেধৰণৰ দুৰ্ঘটনা নঘটিলেহেঁতেন। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা মামাক এইটো ক'ব বিচাৰিছোঁ যে এনেধৰণৰ দুৰ্ঘটনা আকৌ যাতে নঘটে। এইখন হৈছে অবেয়াপুৰীৰ ৰাজবাৰী পুখুৰীৰ মেইন গেট। চাওক, এইটো হৈছে ৰাস্তা আহিছে মেইন ৰোডৰ পৰা, এইফালেও নামি গৈছে। আৰু তেনেহ'লে চলক বলা ভিতৰলৈ যাওঁ। এই হৈছে আমাৰ জুবিন গাৰ্গ। চাওক, মিছ ইউ জুবিন দা, মিছ ইউ জুবিন দা। চাওক, দেখিবলৈ কিমান মানুহ আহিছে, কিমান মৰম, তেওঁৰ প্ৰতি কিমান মৰম। চাওক, কিমান মানুহ আহিছে। এই চাওক, বহুত মানুহ আহিছে। তেওঁৰ জুবিনদাৰ গীতবোৰ মনে মনে উচ্চাৰণ কৰি আছে বহুতে। চাওক, এতিয়া চাকিত জুই লগাই আছো, গোটেই গছৰ তলত জুই লগাই আছো। গোটেইখিনি থৈ গৈছে, এটা গছ বাকী আছে, সেইটোতো জুই লগাই আছো সকলোৱে মিলি জুলি। চাওক, মোৰ লগত ফ্ৰেণ্ড আছে ৰূপচান, তেওঁ মোক হেল্প কৰি আছে। আৰু হৈছে আৰু এটা ফ্ৰেণ্ড আৰিফ। চাওক, চাকিবিলাক জ্বলোৱা হৈ গ'ল, চাকিবিলাক জ্বলোৱা হৈ গ'ল। চাওক, এইটো হৈছে অবেয়াপুৰী বাবুজী স্কুলৰ হাইলাইটৰ লগত ফিল্ডখনত এনেকুৱা কৰা হৈছে, জুই লগোৱা হৈছে চাকিত। এনেদৰে
সজোৱা হৈছে।